Hello friends, welcome to my YouTube channel. আজি আপোনালোকক দেখাবলৈ গৈ আছো বাক্সা ডিস্ট্ৰিক্টৰ মুছলপুৰৰ মাওজি পাৰ্ক। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি মাওজি পাৰ্ক আহি পালোঁ। টিকেট কাটিলোঁ। টিকেটটো এটা টিকেটত 100 টকাকৈ বাছুল হয়নে নাই আগলৈ চাওঁচোন কি হয় ভিডিঅ'টোত। এয়া চাওক গাইজ, এই মাওজি পাৰ্কত আপুনি চুইমিং কৰিব পাৰে। ইয়াত দেখিছেনে, ইয়াত টিকেট কাটি আপুনি চুইমিং কৰিব পাৰে। আৰু আপুনি গোটেইখিনি ভিডিঅ' দিয়াটো সম্ভৱ নহ'ব, এটা এটা ক্লিপ আপোনালোকক মই দিব চেষ্টা কৰিম। ভিউ কেনেকুৱা ধুনীয়া ভিউ মানে গাইছ, আপোনালোকে আহিলে গম পাব কিমান ধুনীয়া ভিউ। সন্ধিয়া টাইমত আপোনাৰ ইয়াত ফটো উঠা বা আপোনাৰ চুইমিং কৰা মজাই বেলেগ। ইয়াত চিনেৰীটো আপুনি আল্টিমেট চিনেৰী পাব। আপোনাৰ ফটোগ্ৰাফীৰ যদি চখ আছে আপোনালোকে ইয়াত আহি ধুনীয়া বেষ্ট ফটোগ্ৰাফী কৰিব পাৰে। এয়া চাওক, আপোনাৰ ভিউ চাওক কি ধুনীয়া ভিউ। এনেকুৱা ভিউ আপুনি বেলেগ আন ক'তোতে নাপাব, অসমৰ ক'তোতে। ডেক'ৰেশ্যন কিন্তু কিছুমান ভাল কৰিছে। ডেক'ৰেশ্যন ইয়াৰ কমিটিয়ে কিন্তু ভাল ডেক'ৰেশ্যন কৰিছে। আপোনালোকে এবাৰ আহি চাব, বহু বঢ়িয়া পাৰ্ক বনাইছে। আপোনালোকে পেচা বাছুল, কিন্তু ইয়াতে আহিলে আপোনালোকৰ পেচা বাছুল হৈ যাব। এবাৰ আহি চাওক মাওজি পাৰ্ক কেনেকুৱা কি হয়, নিজে এক্সপিৰিয়েঞ্চ কৰক। ইয়াতে আপোনালোকে জিৰাবলৈ জেগাই জেগাই ধুনীয়াকৈ আপোনাৰ কাৰণে বহিবলৈ ধুনীয়া ব্যৱস্থা কৰি দিয়া হৈছে। এয়া চাওক, এইবিলাক চব কাপোৰৰ কাৰণে বেষ্ট জেগা, নিচা হ'ব পাৰে। তাতে আপুনি ফটো উঠিব পাৰিব। চব কি ধুনীয়া চিনেৰী। এবাৰ আহি যাওক ইয়ালৈ, তাৰপিছত আপোনালোকে ইয়াৰ অনুভৱটো নিজে লওক। সন্ধিয়া টাইমত ইয়াৰ আনন্দ কিছু বেলেগ, আমেজ আনন্দ সকলো বেলেগ। আপোনালোকে ইয়াৰ অনুভৱ নিজে আহি পেলাই কৰক। ইয়াত চাওক কি ধুনীয়া চিনেৰী। মা কচম, ইয়াত মানে এনেকুৱা জেগাত আগতে অহা নাই। আপোনালোকেও আহি চাওক, আপোনালোকে অনুভৱ কৰক। আপোনালোকে নিজৰ পৰিয়ালৰ লগত আহক, নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত আহক, নিজৰ ৱাইফৰ লগত আহক। ইয়াৰ অনুভৱ আপোনালোকে নিজে আহি পেলাই কৰক। চিনেৰী কিছু মানিবলগীয়া চিনেৰী। View, lovely view, lovely view. আপোনালোকে বেলুনটোৰ মজাও ল'ব পাৰে। ইয়াতে আপোনালোকে নিজৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে। বহুত বঢ়িয়া এক্সপিৰিয়েঞ্চ ইয়াৰ। আপোনাৰ বেলেগ পাৰ্কত এনেকুৱা এক্সপিৰিয়েঞ্চ ল'ব নোৱাৰে আপোনালোকে। এবাৰ আহি চাওক, নিজে এক্সপিৰিয়েঞ্চ কৰক। ইয়াত
এটা ধুনীয়া এখন য়েল্লো ৰেষ্টুৰেণ্ট নামৰ ৰেষ্টুৰেণ্ট এখন আছে আপোনালোকে ইয়াতে আহি খানা চানা ধুনীয়াকৈ খাব পাৰিব পূৰা এনজয় কৰিব পাৰিব আৰু সৰু বাচ্চা যদি আছে ইয়াতে জুলনা আছে আপোনালোকে জুলনাত খেলাব পাৰিব কোনো টেনশ্যন নাই ইয়াতে চাব পাৰে ধুনীয়া জুলনা এখন আছে জুলনা আছে ইয়াতে বহুত কেইখন জুলনা আছে আগলৈ বহুত জুলনা আছে এইখন ৰেষ্টুৰেণ্ট মাৱলি পাৰ্ক আৰু লিখা আছে য়েল্লো ৰেষ্টুৰেণ্ট অলপ ৰেষ্টুৰেণ্টৰ ভিতৰত কি কেনেকুৱা ধৰণৰ ছিষ্টেম কৰিছে চাব যাওঁ ধুনীয়া কাঠৰ বেম্বৰে বনাইছে এইবিলাক আপুনি চাব পাৰে মানে বস্তুবিলাক কিন্তু কিছু ভাল ছিষ্টেমটো ভাল কৰিছে ইয়াতে আপোনালোকে চাব পাৰে ইয়াৰ পৰাও চিনেৰি ল'ব পাৰে ৰেষ্টুৰেণ্টৰ ভিতৰৰ পৰাও ধুনীয়া এটা চিনেৰি পাব পাৰে আপোনালোকে সম্পূৰ্ণ বেম্বুৰে আপোনাৰ ৰেষ্টুৰেণ্টখন বনাইছে আপোনালোকে আহক ফটোগ্ৰাফী কৰক যাৰ ফটোগ্ৰাফীৰ চখ আছে চাওক ধুনীয়া ইয়াতে এটা ছিষ্টেম কৰি দিয়া আছে মানুহ কিন্তু কম নহয় ইয়াত বহুত মানুহ আহে সকলোৱে আপোনাৰ নিজৰ পৰিয়ালক লৈ আহে আপোনাৰ ফটো উঠাবলৈ আহে চাওক কি ধুনীয়া চিনেৰি আছে ইয়াতে Thank you. Oh my God! Maowji Park.